নমস্কাৰ, আশা কৰোঁ সকলোৰে নিশ্চয় ভাল, মোৰো ভাল। মোৰ ইউটিউব চেনেল লবিতা চহৰীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ইউটিউব চেনেলত মোৰ এইটো প্ৰথমটো ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট কৰিব, লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি মই আশা কৰিলোঁ। আৰু আগলৈ ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো টিপি দিব বুলি আশা ৰাখিলোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মহাশিৱৰাত্ৰি উপলক্ষে সৌম ভক্তবান ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মহাশিৱৰাত্ৰি বুলি আমিও ওলালোঁ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ। মহামৃত্যুঞ্জয় মন্দিৰ ক'ত অৱস্থিত সকলোৱে হয়তো জানে, তথাপিও কোনোবাই নাজানিব পাৰে, তেন্তে মই কৈ দিছোঁ মহামৃত্যুঞ্জয় মন্দিৰনো ক'ত অৱস্থিত। মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। এই মন্দিৰটো 120 ফুট ওখ শিৱলিংগ আকাৰত নিৰ্মিত পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ। শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰাই ভক্তৰ লানি নিচুকা সোঁত। এনে মানুহৰ সমাগম হয়, তাতে আকৌ শিৱৰাত্ৰি। বহুতে হয়তো জানে, যদিও কিছুসংখ্যক ভক্তৰ মনত নিশ্চয়কৈ এটা প্ৰশ্নৰ উদয় হয় যে মহাশিৱৰাত্ৰি কেতিয়াৰ পৰা আৰু কিয় আৰম্ভ হৈছিল। ইয়াৰ বিষয়ে নানান পৌৰাণিক আখ্যান আছে। তাৰে ভিতৰত এটি আখ্যানৰ কাহিনী মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। সতীৰ পিতৃ তথা ব্ৰহ্মৰ পুত্ৰ দক্ষ ৰজাই এক মহাযজ্ঞৰ আয়োজন কৰিছিল। তালৈ কেৱল হৰগৌৰীক বাদ দি বাকী সকলো দেৱ দেৱতা, ঋষিমুনি আৰু ব্ৰাহ্মণকে নিমন্ত্ৰণ কৰিছিল। পিতৃৰ ঘৰত মহাযজ্ঞৰ আয়োজন কৰাৰ কথা জানিব পাৰি সতীও তালৈ যাবলৈ মন মেলিলে। মহাদেৱে জানিছিল যে তাত দক্ষৰ দ্বাৰা সতী আৰু মহাদেৱৰ অপমান হ'ব। অনেকবাৰ মানা কৰাৰ পাছতো স্বামীৰ কথা নামানি সতী যজ্ঞস্থলীত উপস্থিত হ'লগৈ। উপস্থিত হৈয়ে পোনতে নিমন্ত্ৰণ নকৰাৰ কাৰণ সুধিলে। তেতিয়া যক্ষই শ্মশান বাণী, কুলবিহীন, অঘৰী আদি শব্দৰে মহাদেৱৰ নিন্দা কৰিবলৈ ল'লে। পিতাৰ মুখেৰে বাৰে বাৰে স্বামীৰ নিন্দা শুনি এই দেহ অপবিত্ৰ হ'ল বুলি সতীয়ে ধ্যান মুদ্ৰাত বহি যোগ শক্তিৰে অগ্নি উৎপন্ন কৰি যজ্ঞস্থলীত আত্মজা দিলে। দক্ষৰ যজ্ঞস্থলীত অপমানিত হৈ সতীয়ে আত্মজা দিয়াত দক্ষক বধ কৰিবলৈ মহাদেৱে জটাৰ কেশ ছিঙি তাৰ পৰা তেওঁৰ অংশস্বৰূপ বীৰভদ্ৰ স্বজন কৰে। শেষত বীৰভদ্ৰই দক্ষৰ শিৰচ্ছেদ কৰে। মহাদেৱে পত্নী বিয়োগত বিবেক হেৰুৱাই সতীৰ মৃতদেহলৈ ব্ৰহ্মাণ্ডত ঘূৰি ফুৰিছিল। তেতিয়া সকলোৱে কি প্ৰকাৰে মহাদেৱক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পৰা যায় তাৰ বিষয়ে চিন্তা কৰিবলৈ ল'লে। তেতিয়া ভগৱান বিষ্ণুৱে তেওঁ সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড খণ্ড কৰে। তাৰ পাছতো মহাদেৱ ক্ষান্ত নোহোৱা দেখি ভক্তগণে অনেক স্তুতি বন্দনা কৰাৰ পাছত মহাদেৱ সামান্য অৱস্থালৈ ঘূৰি আহে। আকৌ এবাৰ প্ৰমাণ হ'ল, যি কাম শক্তিৰে নোৱাৰি সেই কাম ভক্তিৰে অনায়াসে সমাধান কৰিব পাৰি। জগতৰ প্ৰতি মহাদেৱ ভক্তৰ কাষলৈ ঘূৰি অহাৰ আনন্দত সেইদিনা ভক্তসকলে গোটেই ৰাতি উজাগৰে থাকি ভক্তি ৰসেৰে আনন্দ উৎসৱ পাতে। সেইদিনা ফাগুন মাহৰ কৃষ্ণ একাদশীৰ পাছতো চতুৰ্দশী আছিল। শিৱপুৰাণৰ মতে সেই দিনটোকে মহাশিৱৰাত্ৰি বুলি কোৱা হয়। আকৌ শৈৱ ধৰ্মৰ তেনে এটা কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি, পালন আৰু ধ্বংসৰ প্ৰচৰ্গ নৃত্য কৰিছিল। প্ৰাৰ্থনা, শিৱস্তুতৰ পাঠ আৰু ভক্তসকলৰ সমবেত কণ্ঠ এই মহাজাগতিক নৃত্যৰ যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰাই। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। আৰু বিভিন্ন ধৰণৰ কাহিনীত বহুতো লোককথা আৰু আখ্যান আছে। আমি মহাশিৱৰাত্ৰি উপলক্ষে মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈ ভাল লাগিল। ইয়াত বহুতো ভক্তৰ ভিৰ। আপোনালোকেও যদি অহা নাই তেন্তে এবাৰ এই মন্দিৰলৈ আহিব। মাত্ৰ চিৰিকেইটাত খোজ দিওঁতে কিন্তু সাৱধান হ'ব দেই। ভিডিঅ'টি ইমানতে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদিহে ভাল পাইছে তেন্তে এটা লাইক আৰু কমেণ্ট কৰিব। লগতে আগলৈ ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো টিপি থ'ব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব।